নমস্কাৰ উপস্থিত সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি সংলাপ প্ৰতিযোগিতাত মই অতুল চন্দ্ৰ হাজৰিকা দেৱৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটভাগীৰ উগ্ৰসেন চৰিত্ৰটিৰ এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছোঁ। মই আৰু বেছি দিন জীয়াই থাকিব নিবিচাৰো অক্ৰূৰ, মৰণি মোৰ নিমিত্ৰে অমৃত, প্ৰজাপালক ৰজা মই, যদিও বাঘি অতীতৰ কথা, তথাপি অক্ৰূৰ মোৰ চকুৰ আগত আজি প্ৰজাসকলৰ যন্ত্ৰণা মোৰ বাবে বৰ অসহ্য হৈ পৰিছে। মই যে জীয়াই থাকিব নোৱাৰো অক্ৰূৰ, মই যে আজি পুত্ৰৰ হাতত বন্দী, পিতৃৰ আগত পুত্ৰৰ যন্ত্ৰণাত, ৰজাৰ আগত প্ৰজাই আৰ্তনাদ কৰা, কিমান মৰ্মভেদী, কিমান করুণ। কংস মোৰ পুত্ৰ, তথাপি অক্ৰূৰ বয়সৰ উৎপীড়ন নোহোৱা হলে, শৰীৰত ডেকা কালৰ তেজৰ সোঁত বৈ থকা হলে এবাৰ তাৰ বিৰুদ্ধে মই যুঁজি চালোহেঁতেন অক্ৰূৰ। সিংহৰ দৰে গৰজি উঠি তাৰ বুকুত তীক্ষ্ণ তৰোৱাল বহুৱাই মই মতালি চালোহেঁতেন অক্ৰূৰ, মই মতালি চালোহেঁতেন। কিন্তু অক্ৰূৰ নিয়তিৰ কৰাল গ্ৰাসত পৰি সেই সৌভাগ্যৰ পৰা বঞ্চিত মই, শিশুৰ দৰে অসহায়, তিৰোতাৰ দৰে পৰৰ বোজা হৈ ক্ষীণভাৱে অতি ঘিণ লগা জীৱন যাপন কৰিব লগা হৈছে অক্ৰূৰ। এইবাৰ মই ৰাজীৱ গগৈদেৱৰ দ্বাৰা ৰচিত শালিবান উপাখ্যান নাটভাগীৰ মন্ত্ৰী জয়দেৱ চৰিত্ৰটি এটি সংলাপ নিক্ষেপণ কৰিব বিচাৰিছোঁ। পৰম্পৰা ৰাজবংশৰ পৰম্পৰা, পিতাৰ পাছত পুত্ৰ ৰজা হোৱাটো ৰাজবংশৰ পৰম্পৰা। সেই পৰম্পৰা ভংগ কৰিব আজি এই জয়দেৱে মূৰ্খ ৰাজন। তই কি বুজিবি এই জয়দেৱৰ চালনা? তই ভাবিছ যে তোৰ পুত্ৰ ৰজা হৈ এই কুশলৰ ৰাজপাট চলাব আৰু মোৰ পুত্ৰই তাৰ আজ্ঞাবাহী ভিত্ত হৈ জীৱন কটাব? নাই। এই জয়দেৱৰ জীৱন্ত কালত এয়া কেতিয়াও হ'ব নোৱাৰে। আছো মই সুযোগৰ অপেক্ষাত, কৃষ্ণ।